খাই খতম যে আমি কফি খাইছোঁ কি হৈছে জানো খালা ঠিক আছে মই গিৰবিকাশ পুনৰ এটা এতিয়া নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো যিহেতু পৰ্তুগালৰ টিভিটো আমি আজি মাজুলীলৈ গৈ আছোঁ ৰাস চাবৰ কাৰণে। বৰ্তমান কামতে আছোঁ, কামৰ পৰা আহি মাজুলী যাম। এয়া মোৰ লগত আছে শৰ্মাদা। আজি ক'ত যাম আমি? মাজুলী যাম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ, ৰাস দেখাম আপোনালোকক সকলোকে। অ'কে, বৰ্তমান আমি অফিচতে ভাতটো খাই লওঁ, তাৰপিছত লাহে লাহে ওলাই যাম। অফিচৰ কামখিনিও কৰিলোঁ, মই হৈ গৈছে কাম, অলপ আছে কাম, সেইখিনি কৰি খাই আমি ওলাই দিম, খাই থাকিম সকলোখিনি চাই থাকিম। ৰেখা আছে, ৰেখাই ভাত পানী বনালে, আৰু যমুনা আছে, যমুনাই বনালে, চব ৰেডি। ভাতটো খাম। আজি ভাতত কি বনাইছা? আজি কি আছে? ভাজি আছে, ভাত। আজি ভাজি ভাত একো নাই, আজি ভাজি ভাতেই খাম আৰু যাম। ওলাই আহিলোঁ, গাড়ীখন ছাৰ্ভিচিং দি মেলি আমি লাহেকৈ ওলাই যাম মাজুলীলৈ বুলি। আপোনালোকক ভিডিঅ'টো দেখাই থাকিম, সম্পূৰ্ণ চাব। ৰাস চাম, যিহেতু ৰাস দেখাম, থাকিব। ফাৰ্ষ্ট টাইম আমি গাড়ীখন ধুই লওঁ বুলি ভাবিছোঁ। অলপ আগত গৈ এটা ৱাছ পাম, তাতে আমি ধুই ল'ম গাড়ীখন। ইয়াতে গাড়ীখন সোমোৱাই দিলোঁ আৰু গাড়ীখন অলপ চাফা কৰি লওঁ, যিহেতু আমাৰ অলপ জল্দি হৈ আছে, গতিকে অলপ ফাষ্ট কৰিবলৈ কৈছোঁ। সহায় কৰি দিছে এইটো ক্ষেত্ৰত। দাদা তিনিজন গৈ লাগিছে, এজন দুজন নহয়, তাতে আমাৰ অলপ সোনকালে। বঢ়িয়াকৈ গাড়ীখন ধুই ল'লোঁ। এতিয়া আমাৰ লগত আছে মন্দিলা। আমি এতিয়া বাকীখিনি ওলাই আছে চাগে ন? বাকীখিনি ওলাই আছে, সিহঁতক আমি পিক আপ কৰিম আৰু ওলাই যাম মাজুলীলৈ বুলি। দেখাই থাকিম, আপোনালোকে চাই থাকিব। মন্দিলা আছে, অফিচৰ পৰা ৰুম পালোঁহি, অলপ ফ্ৰেছ হৈ লওঁ, 4:20 হৈ গ'ল। গতিকে আমি ফ্ৰেছ হৈ ওলাই মেলি আহি গ'ল, মলয়দাহঁত আহি গ'ল। মই এতিয়া আৰু যাওঁ, তাত লগ পাম, ৰাস দেখাম। থেংক ইউ। বঢ়িয়াকৈ আমি ওলাই গ'লোঁ মাজুলী দিশে। গতিকে দেখাই থাকিম, চাই থাকিব সকলোলৈকে। ৰাসৰ বহুত শুভেচ্ছা থাকিল। সকলোৰে ৰাস উপভোগ কৰক, যিহেতু ৰাস আমাৰ এক মহোৎসৱ হয়। থেংক ইউ। মন্দিৰ ওলাওঁতে অলপ ৰাতি হৈ গ'ল, যিহেতু অলপ দেৰি হৈ গ'ল, একো নাই, লাহে লাহে গৈ থাকিম আৰু ৰাসটো উপভোগ কৰিমেই। ৰাস গোটেই ৰাতি যিহেতু ৰাস হয়, গতিকে আমি যিমান পাৰোঁ লাহে লাহে গৈ থাকোঁ। আপোনালোকো গৈ থাকক আমাৰ লগত আৰু ৰাস চাম সকলোৱে একেলগে। চাই থাকিব ভিডিঅ'টো শেষলৈ। দীপু ওলালহি। আমাৰ তুমি নোযোৱা মানুহ আছিলা, কি হ'ল? তুমি তেল ভাবা, ইটো তেল ভাবা নালাগে আজিলৈ। তুমি কি হ'ল মানুহটো নাহো বুলি আহি গ'লা যে? ভাবিছিলোঁ, কিন্তু মানে তোমালোকৰ মানে দীপু মানে অনুৰোধত মানে মই আহিবলৈ বাধ্য হ'ল। এজন নোযোৱা মানুহ আমি লগ পাই গ'লো। আমি এতিয়া বৰ্তমান তেলটো ভৰাই ল'ম। বেয়াই পাই গৈছে বুজিছা, দীপুত আছোঁ, মানুহটোৰ লগত কাজিয়াই হৈ গৈছে। কি আৰে মানুহটোৰ লগত যাবলগীয়া, তোমালোকৰ লগত আহিছোঁ ন। আচ্ছা, প্লেন কৰি দিছিলে তেখেতে মানুহজনীৰ লগত ঘূৰা, আজি ৰাস চোৱা। আমাৰ লগত যিহেতু আহিল, আজি বেয়া পাইছে তেখেতক বোলে। একো নাই,
সদায় থাকিব। আমি ফ্ৰেণ্ড চাৰ্কেলটো বেলেগ বেলেগ সেইটো বন্ধুত্বৰ এনাজৰিটো আমি জীয়াই ৰাখিব লাগিব এনেকে আৰু কেনেকে জীয়াম ন বন্ধু এইটোৱে বন্ধুৰ মানে সেইটোৱে আৰু গতিকে একো নাই লগ পাম মাজুলীতে গোটেইখিনি চাওঁ ফূৰ্তি কৰিম আপোনালোকক দেখাই থাকিম থেংক ইউ এয়া এতিয়া চাওঁ দা কেনেকুৱা হা ঠিকে আছে গাড়ীখন আগত দি দিয়া তেলটো ভৰাই লোৱা ঘূৰি যাওঁগৈ যাওঁগে দেই যোৱা আমি যিহেতু সকলোখিনি একলগ হৈ গ'লোঁ দুয়ে কিবা এটা খাই লওঁ জাষ্ট কফি চফি অলপ খাই লওঁ তাৰপৰা ওলাই যাম লাহেকৈ গতিকে আজিকালি লাষ্ট কৰা হ'লা একো নাই খাই লওঁ ওলাই যাম লাগিছে এতিয়া আমি চাহ তাহটো খাই ললো পালোহি আমি গোগামুখ আৰু কিমান পৰে আৰু 2 ঘণ্টা লাগিব ন আৰু মেক্সিমাম 2 ঘণ্টা লাগিব আমি মাজুলী পাবৰ কাৰণে গতিকে আহি আছোঁ যিটো বহুত ঠাণ্ডা পৰিছে ঠাণ্ডাটো অনুভৱ হৈছে কাৰণ মাজুলী আৰু নদীটোৰ কাষতে ব্ৰহ্মপুত্ৰৰ কাষতে যিহেতু মাজুলী তাত আপোনালোকে জানিবই এখন ৰাস আছে মই দেখাই আছোঁ ঠাণ্ডা হ'লেও ৰাসটো চাবই লাগিব কাৰণ আমি ৰাস এৰিব নোৱাৰোঁ এই মাজুলী এতিয়া আমি গড়মূৰ অভিমুখে গৈ আছোঁ দেখাই আছোঁ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ আৰু ইয়াতে গড়মূৰ মাজুলী ইয়াতে ভাওনা হয় সুন্দৰ শ্ৰীকৃষ্ণ এইবোৰ খাইছানে বঢ়িয়া অলপ ৰুটি খাই দিলোঁ অলপ দেৰিকৈ ভাত খাব লাগিব যিহেতু কেনেকুৱা মাজুলী লাগে সুন্দৰ তোমালোকে ভাল ৰাতি যেতিয়া বেছি হৈ যাব অৱস্থা বেয়া হৈ গ'ল অৱস্থা কিন্তু বেয়া হৈ থাকিব এইটো কিন্তু কৈ দিলোঁ সকলোৱে ফূৰ্তি কৰিবলৈ আহিছোঁ ডাক চাক ফূৰ্তি কৰিম ছাৰে শুকান ৰুটিকো আছে কষ্ট হৈছে ন কষ্ট হৈছে চোৱা কিবা এটা কয় বোলে মানুহে কষ্টৰ ফল মিঠা মই কষ্ট কৰি পূৰা খাইছোঁ কিন্তু দেই কিন্তু ৰাতিপুৱা কি হয় কষ্টটো ফল মিঠা হয় নে তিতা হয় ৰাতিপুৱাহে দেখা যাব ৰাসৰ উদ্দেশ্যে ৰাস চাবৰ কাৰণে আমাৰ মামা আহিছে ইয়াতে মামা গৈছে মামা এই মামা গ'ল দেখিছে আৰু যথেষ্ট ভিৰ লাগিব কিজানি আগত বহুতো জাম হৈছে চাওঁচোন কিমান দূৰ যাব পাৰোঁ বহুত জাম যিহেতু ধৰিব নাই ইমান জাম মানুহৰ সমাগম খুবেই ঘন এই হেতুকে জাম হৈছে আমি ৰাস উপভোগ কৰিম আপোনালোকক দেখাম চাই থাকক
যথেষ্ট ভিৰ, ক'বলৈ গ'লে যথেষ্ট বহুত ভিৰ। এইখন হ'ল উত্তৰ কমলাবাৰী সত্ৰ। ইয়াতে মুকলি ৰাস হয়, ষ্টেজ প্ৰগ্ৰেম হয়, ছাইডত পুখুৰীপাৰত মুকলি ৰাস আপোনালোক দেখে সকলোখিনি। এইখন হ'ল শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ, উত্তৰ কমলাবাৰী সত্ৰ। পাইছে কি নাই? পাব আৰু আহে সুন্দরী, আহে সুন্দরী, আহে সুন্দরী, তোকে ওঠা হলে ধরিত্রিক মোহিনী মথুরা হতে এখা মথুরা হতে যাও। এইখন কি বুলি কয় মন্দিৰটা? সৰু সত্ৰ। আপোনালোকক দেখাইছোঁ কি সুন্দৰকৈ সজাইছে আৰু আগত ৰাস হৈছে, ৰাসো দেখাম আপোনালোকক। আৰু ইয়াত যিহেতু টিকেট ছিষ্টেম কৰিছে ৰাসক, আৰু ভিতৰত কিমান মানুহ আপোনালোকক দেখাই আছোঁ। দলং আছে, যাক কয় দৰিয়া দলং। গতিকে আপোনালোকৰ দলংখন যিটো মানুহে চিনিয়ে পায়, জুবিন গাৰ্গৰ এটা গানেই আছে, আপোনালোকৰ দলংখন অকণমান দেখাই দিছোঁ। Pare
এইখনেই আছিল দৰিয়া দলং। তো যিহেতু ৰাসত বহুত ভিৰ হ'ল, আমিও ওলাই দিলোঁ। বৰ্তমান আমি ঘৰমুৱা হৈ আছোঁ আৰু ঠাণ্ডাও বহুত পৰিছে ইয়াতে, গতিকে নিয়ৰ খুলি মেলি আমি এতিয়া লাহে লাহে গৈ থাকিম।